ভিডিঅ' বনাইছোঁ তোমাক সৰুকৈ স্বাগতম জনাইছোঁ আপোনালোকে দেখিছে মোৰ হাতত কলফুল আছে আৰু এতিয়া মই বনাব ওলাইছোঁ কলফুল পুৱাৰ কাৰণে পুৱাৰ সাজ খাবৰ কাৰণে আৰু লগতে যে কলফুলৰ ফুলকেইটা আছে সেইটো বেচন মাৰি বনাম হাতত তেল সানি ল'লোঁ আৰু এতিয়া মই কাটিম কলফুল ধুনীয়াকৈ কলফুলখিনি কাটি লওঁ আৰু লগতে ফুলখিনিও এক্সট্ৰা কৰি লওঁ বোলো হৈ গ'ল ৰাইচ ফুলকেইটা এৰাই ল'লোঁ আৰু মাজত যে এডাল থাকে সেইডাল গুচাই ল'লোঁ এইখিনি হৈ গ'ল আৰু এইফালে কলফুলত ধুনীয়াকৈ অকণমান তেল দি দিওঁ অলপ পৰিলে চাইডত তেল দি কিনে সানি লওঁ ৰাইচ এইফালে মই বনাইছোঁ ফুলৰ পকৰি আৰু এইফালে হৈছে কলফুল আৰু বুট ৰাইচ হৈ গ'ল ৰেডি মোৰ এইফালে চাওক পকৰি হৈ গ'ল ধুনীয়াকৈ মচমচীয়া হৈছে এয়া পকৰি হৈ গ'ল ফুলৰ পকৰি আৰু এইফালে আছে কলফুল আৰু বুট আৰু তিনিটা বহাই দিছোঁ ইয়াতে বনাই আছোঁ আৰু এইফালে ভাত বহাই দিয়া গৈছে হাই মোক ওলোৱা হৈ গ'ল তাৰপিছত এতিয়া ভাতটো খাব কাৰণে লৈছোঁ আৰু কলফুল আৰু বৰা আৰু দালি আছে লৈ লৈছোঁ এতিয়া খাওঁ আৰু লৈ যাওঁ বাই বাই কেনেকুৱা পালে ভিডিঅ'টো চাই ক'ব দেই আপোনালোকে বাই বাই